তো hey guys, good morning everyone. তো আজি গৈ আছো এখন ঠাইলৈ তো গাইছ আকৌ এবাৰ গুড মৰ্নিং এভৰিৱান. তো আজি গৈ আছো এখন মজা ধামাকা ব্লগ বনাবলৈ. আজি পুৱাই আহিলো ব্লগ বনাবলৈ. তো যি কি নহওক, hey guys, this is Babu Stein and welcome back to my another blog. আজিৰ ব্লগটোৰ নাম হৈছে শান্তি ঠাই বিচাৰি এপিছ'ড 1. Let's go. তো গাইছ, এইকেইদিন মোৰ এইটো চেনেলত মানে ভিলেজ ব্লগ, ভিলেজ এক্সপ্ল'ৰ, মানে গাঁৱৰ পৰিৱেশ আৰু ইত্যাদি ধৰণৰ ভিডিঅ'বিলাক আহিব. আৰু মৰ্ণিং অলপমান চাইকেলিং কৰি আছোঁ. তো অলপমান এক্সাৰচাইজো হ'ল, লগতে এটা ভিডিঅ' বনাই আছোঁ. তো আৰু এই ভিডিঅ'টোৰ নাম হৈছে শান্তিৰ ঠাই বিচাৰি. য়েছ, মানে অলপমান শান্তিৰ ঠাই বিচাৰিম, অলপমান আপোনালোকক গাঁৱৰ ফিলিংছ দিম, এনেকুৱা টাইপৰ ভিডিঅ' আৰু বুজি পাইছে. তো শান্তিৰ ঠাই বিচাৰি এপিছ'ড 1. অলপমান শান্তিৰ ঠাই বিচাৰি কিমান দূৰ যাব পৰা যায়, একদম লাষ্টলৈকে যাম যিমান দূৰ পৰা যায়. আজি মানে অলপমান মৰ্ণিং পুৱাই অলপমান এক্সাৰচাইজ কৰিবলৈ ওলাই আহিলোঁ. তো গাইছ, এনেকুৱা ৰাস্তাত ওৱান হেণ্ডেৰে চাইকেল চলালে আৰু ওৱান হেণ্ডেৰে মোবাইল ধৰি ৰাখিলে মানে অফ ৰাইডিং যেন লাগে. তো অফ ৰ'ডিং টাইপৰ লাগে. তো যিখিনি হওক, মানে এইখিনি অলপমান পাৰ কৰি লওঁ, তাৰপিছত কথা পাতি আছোঁ. আৰু এইফালে আপোনালোকে চাওক ফিল্ড, তো ধুনীয়া ফিল্ড আৰু মহ চৰি আছে, আপোনালোকে চাব পাৰে, বিন্দাছ চৰি আছে. তো মৰ্ণিং ভাল লাগি আছে আহি পেলাই. আৰু এইফালে কিমান দূৰ যাব পাৰোঁ গম নাপাওঁ. তো বলক, মোবাইল ধৰি ৰাখি ওৱান হেণ্ডেড চাইকেল চলোৱা বহুত কষ্ট. এইবিলাক হৈছে গাঁৱৰ ঘৰবিলাক, বহুত মানে ইউনিক লাগিছে মোৰ কাৰণে, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ. কি মজা লাগছি, একদম তামাম মজা লাগছি. আৰু এনেকুৱা এটা ফিল্ড, বাপৰে বাপ, বহুত ধুনীয়া লাগিছে. তো চাইকেলৰ চকাটো অলপমান মোটা হোৱাৰ কাৰণে চলাবলৈ ইজি হৈ আছে. তো গাইছ, আপোনালোকে চাব পাৰে পুৰা বোকা লাগি গৈছে, মানে ৰাস্তাত পুৰা বোকা. যি কি নহওক, আপোনালোকে ভিউটো চাওক. তো এইফালে এটা ঘৰ, এইফালে এটা ঘৰ, মানে এইফালে ৰাস্তা, আকৌ এইফালে দি আহিলোঁ, আকৌ এইফালে খেতি বাতিৰ এবাৰ গ্ৰীণ. তো ধুনীয়া লাগিছে, মজা. কি খবৰ? ভালো আছো? তোমাৰ কি খবৰ? ভালো? ও ভাই সাহেব, বহুত ইউনিক. তো আপোনালোকে পালেনে ইউনিকটো? কি ইউনিক? অ' মাই গড, এইফালে চাওক, এইফালে নদী আৰু এইফালেদি যাম. অ' ভাই নৰি আৰু ওৱান হেণ্ডেড চাইকেল চলাই এনেকে যাব. তো এইফালে চাওক, ভাই এইফালে খেতি, এইফালে মানুহৰ ঘৰ. এইফালেদি আহিলোঁ, এইফালেদি ৰাস্তা আছিলে, আৰু এইফালে হ'ল আমাৰ বাণিজ্যিক নদী, আৰু তাৰ মাজতে এটা দ্বীপ টাইপ মাজুলী হেন. তো সিপাৰেদিও আহিম পিছত, যদি আপোনালোকে ভিডিঅ'বিলাক ভাল পায়, যদি আপোনালোকে ভিলেজ লাইফষ্টাইল ব্লগবিলাক ভাল পায়. মই দি আছোঁ এইকেইদিন, অলপমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ. যি কি নহওক, আপোনালোকে চাই থাকক, লাইক কৰিব, কমেণ্ট কৰিব. আৰু লগতে এইফালে মানে সিপাৰে দিয়া আহিম. তো এইফালে আৰু কিমান দূৰ যাব পাৰি চেষ্টা কৰি চাম. তো এতিয়া এইফালেদি যাম. তো বলক, ৰিয়েলত আপোনালোকে এনেকৈ চাইকেল লৈ যাবচোন, কেনেকুৱা লাগে একবাৰ ট্ৰাই কৰি চাব. চাইকেল চলাব পুৰা, মানে
তো যেতিয়া এটা গোপ্ৰ এটা কিনিব পাম তেতিয়া আৰু হেলমেটত লগাই বিন্দাছ এনেকে কথা পাতি পাতি গৈ থাকিম। এইটো এটা ড্ৰিম। মোবাইল ধৰি ৰাখি আৰু চাইকেল ধৰি ৰাখি চাইকেল চলাব নোৱাৰিম। এতিয়া খোজকাঢ়ি গৈ আছোঁ কাৰণ এইফালে নদী আৰু ৰাস্তাটো অলপমান চাপৰ, সেইকাৰণে অলপমান ভয় ভয় লাগে আৰু এইখিনি পাৰ হৈ আপোনালোকৰ লগত কথা পাতি আছোঁ। তো এতিয়া আহি পালোঁ একদম গ্ৰীণ এভাৰ গ্ৰীণ এৰিয়া। তো ইউনিকনেছ ঘৰ এইবিলাক, মানে অলপমান কষ্ট হয় সিহঁতৰ, উপায় নাই। তো গাইছ এবাৰ ফিল কৰি চাওক না, মানে কি কম আপোনালোকক, এবাৰ ফিল কৰি চাওক। একদম বেয়া ৰাস্তা। গাঁৱৰ ভিউ কি কম আৰু, কেনেকে এক্সপ্লেইন কৰোঁ। অ' ভাই সাহেব মজা, এইফালে দিও যাব পাৰি। আৰু এইটো এটা বজাৰ হয়, তো ডিচাইড কৰিলোঁ এইটো পাৰ হৈ এনেকে যাম। দিস ইজ নেক্সট লেভেল ভিলেজ ফিলিংস। ও ভাই কি কম, নেক্সট লেভেল। অ' ভাই নৰি আৰু ভিডিঅ' কৰবা, কাৰণ মোবাইলটো গ'লে শেষ আৰু একদম। অ' ভাই সাহেব অসম ফিল ভাই। তো গাইজ দিছ ইজ এভাৰ গ্ৰীণ এৰিয়া। আপোনালোকে চাই লওক পুৰা মস্তি, চুলিকেইটা কেনেকুৱা হৈ আছে গম নাপাওঁ। পুৱাই ব্ৰাছ কৰি আহিছোঁ, নাই পানী বটল চটল লৈ অহা নাই। তো ঠাইখিনি চালোঁ, আহি পালোঁ জাষ্ট। আহি পেলাই বহুত বেছি ভাল লাগিল। এভাৰ গ্ৰীণ এৰিয়া হয়, আপোনালোকে চাব পাৰে। বহুত মানে কেনেকুৱা ফিল হৈ আছে আপোনালোকক বুজাব নোৱাৰিম। আপোনালোকে যদি ৰিয়েলত আহিলে হয় তেতিয়াহ'লে গম পালে হয়। ধামাকা হ'ব চাওক, এইফালেদি যাব লাগিব ভিতৰেদি সোমাই। তো গছটো আছে কিন্তু চাহ দিব পৰা নাই, তাৰমানে গছৰ সিমানখিনি ক্ষমতা নহ'ল। ইউটিউব ভিডিঅ' কৰোঁ। তো সেইফালে চালে আপোনালোকে দেখিবলৈ পাব এনেকুৱা টাইপৰ ঘৰ মাজে মাজে, মানে এইফালে জনবসতিটো কম কাৰণ ৰাস্তা ঘাট নাই। সিহঁতৰ মানে অহা যোৱাত বহুত বেছি কষ্ট হয়। তো ৰাস্তা ঘাট নাই, মানে তেওঁলোকৰ বানপানী আহিলে কিমান অসুবিধা হয় তেওঁলোকেহে জানে। তো কি ক'ম আৰু, উপায় নাই। এই ভাইটি চব মৰাপাটৰ খেতি, মৰাপাটৰ বিজনেছ হয় মে বি এই অঞ্চলৰ কাৰণে ভাল। মৰাপাট খেতিৰ মাজেদি যাম। অ' ভাই ৰাতি আহিলে কেনেকুৱা লাগিব ফিল কৰকচোন। অ' ভাই 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 নেক্সট লেভেল একদম। অ' ভাই ফটোত পা মন গৈছে, ইয়াতে অলপমান ফটোশ্বুট কৰি লওঁ, তাৰপিছত ডেষ্টিনেশ্যন এইফালে। ভিডিঅ'টো লাইক কৰা নাই যদি এতিয়াই লাইক কৰক, হিট দ্য লাইক বাটন এণ্ড প্ৰেছ দ্য ছাবস্ক্ৰাইব বাটন। অ' ভাই এতিয়া ফটো কেনেকে বুদ্ধি এটা পালো। তো মোৰ এই চেণ্ডেলখনত বোকা লাগি আছে, তো সেইবিলাক মাইণ্ড নকৰিব, কিন্তু এতিয়া উপায় নাই দেখুৱাব লগা হ'ল। তো এই চেণ্ডেলখনত মোবাইলখন এনেকে ৰাখি পেলাই টাইমাৰ দি ফটো উঠিম। এইটো মোৰ হবি হয়, এইটো কষ্ট নহয় একচুৱেলি। হবিটো মানে কেতিয়াও কষ্ট বুলি নাভাবোঁ, কিন্তু শৰীৰে যদিও কষ্ট বুলি ভাবে কিন্তু মনটোৱে কষ্ট বুলি নাভাবে। তো এনেকুৱা ফিলিংছ পায় আৰু কি লাগে আপোনাক, কি লাগে? টকা পইচাইও ইমান শান্তি দিব নোৱাৰে।
অলপমান ফটোশ্বুট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ধামাকা ব্লগ। য়েছ। এতিয়া অলপমান ভাগৰ লাগিছে, ইফালে আৰু ধুনীয়া পাই থাকিম যেন লাগিছে। এনেকুৱা অঞ্চলত এনেকুৱা জেগাত দেশী বিয়াৰ গ্ৰিলছ ভিডিঅ' বনাব পাৰিম। এক্সট্ৰিম লেভেল ভিডিঅ' হ'ব, এক্সপিৰিয়েঞ্চ এটা পালোঁ। ইয়াতে মুখ ধুই লৈ আকৌ যাত্ৰা আৰম্ভ কৰিম। এক্সট্ৰিম লেভেল এক্সপিৰিয়েঞ্চ। ও ভাই মজা লাগছে, একদম তামাম এক্সপিৰিয়েঞ্চ হিলাই দিম আজি। তো ভিডিঅ'টো অলপমান লং হ'ব পাৰে, দুটাই প্ৰব্লেম। এটা হৈছে ভয় লাগি আছে অলপমান, আৰু এটা হৈছে তোমাৰ মোবাইলটো হিট হৈ আছে। এনেকুৱা ফিলিংছ আৰু কি ক'ম। আপোনালোকে ভিডিঅ'বিলাক নাচালেও মই এদিন চাব পাৰিম। ভিউ চাওক না আপোনালোকে, একদম দ্বীপৰ নিচিনা লাগিছে। একদম মানুহৰ ঘৰ দুৱাৰ আছে আৰু বহুত কিবা কিবি। তো এইফালে আহিলো। অ ভাই এই গাঁতটো পাৰ কৰি লওঁ, তাৰপিছত কথা পাতি আছো। বেৰা বিদা চেষ্টাৰ চেষ্টা। ও এইফালে দিবা ক'ত যায়, এইফালে দি মানুহৰ ঘৰে নেকি। ও সব ভাই, তো যি কি নহওক মন বেয়া থাকিলে এনেকুৱা ঠাইত আহিম। তো বানপানী আহিলে এই যে এইফালে আপোনালোকে ঘৰবিলাক দেখিবলৈ পাইছে, এনেকুৱা ঘৰৰ মানুহবোৰৰ চাগে বহুত কষ্ট হয়। তো গাইছ আহি পালোঁ, মজা একটা ভিউ, তামাম ধুনীয়া বতাহ লাগি আছে, মানে এক্সপিৰিয়েঞ্চ নেক্সট লেভেল এক্সপিৰিয়েঞ্চ। তো ভিলেজ লাইফ ব্লগ আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে এতিয়া কমেণ্ট কৰক, পাৰ্ট 2 বনাম। তো এইফালে চাগে আৰু যাব পৰা যাব, আৰু সেইফালেও যাব পৰা যাব। তো নেক্সট ভিডিঅ' পৰৱৰ্তী ভিডিঅ'ত যদি এক্সপ্ল'ৰ কৰিব লাগে এক্সপ্ল'ৰ কৰিম। তো আজি ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ। যদি চাই ভাল পালে, মানে গৰমো বহুত, কথাই ক'ব পৰা নাই। তো বতাহ কুল বতাহ লাগি আছে, এতিয়া অলপমান ভাল লাগি আছে। তো নদীটো চাব পাৰে। তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰোঁ। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। অ'কে টিল দেন, টাটা, বাই বাই।